এগৰাকী বিশেষভাৱে সক্ষম হেমলী মানে মহন্ত বাইকে সহায় কৰিব অকমান ইংগিত দিব তাৰ যিহেতু শুনা নাপায় হেমলী মহন্ত তেখেতে কাণেৰে শুনা নাপায় আৰু আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে সত্ৰীয়া সাংস্কৃতিক সমাৰোহ 2026ত সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমে আয়োজন কৰা এই অনুষ্ঠানটোত এগৰাকী বিশেষ শিশু বিশেষ এই কাৰণেই যে তেখেতে বিশেষভাৱে সক্ষম তেখেতে নিজে কাণেৰে নুশুনে অথচ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে অন্য যিসকল আমাৰ প্ৰশিক্ষাৰ্থী আছে বা প্ৰতিযোগী আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ অনুপ্ৰেৰণা চাওকচোন কেনেদৰে নৃত্যটি আগবঢ়াই
আংলিক মহন্তলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।